কেতিয়াবা মানুহৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটে য'ত মানুহজনে নিজেই গম নাপায় যে তেওঁৰ লগত কি হৈ আছে। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ কাহিনী মোক ইনষ্টাগ্ৰামৰ জৰিয়তে মিণ্টু কলিতাই পঠাইছে। আজিৰ পৰা প্ৰায় 10 বছৰমানৰ আগত যেতিয়া মিণ্টু ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছিল, তেতিয়া কৰ্মসূত্ৰে মিণ্টুহঁতৰ পৰিয়ালটো সিহঁতৰ গাঁৱৰ ঘৰৰ পৰা দূৰত চহৰত থাকিছিল আৰু তাৰ মাজতে বিহুৱে পৰৱে তেওঁলোকে গাঁৱৰ ঘৰলৈ গৈছিল। জানুৱাৰী মাহ, বছৰৰ প্ৰথম দিনকেইটা, অৰ্থাৎ আমাৰ মাঘ বিহুৰ দিনকেইটা। বিহুৰ পৰা কেইদিনমান আগতে তেওঁলোকে চহৰৰ ঘৰৰ পৰা গাঁৱৰ ঘৰলৈ গৈছিল। আৰু বিহু বুলি ক'লে গাঁৱৰ পৰিৱেশৰ আমেজেই সুকীয়া। তেওঁলোকে গাঁৱৰ ঘৰত গৈ সকলোৰে লগত কথা পাতি, খা খবৰ সুধি, ফূৰ্তি ফাৰ্তা কৰি তেনেকৈ দিনবোৰ পাৰ কৰিছিল। আৰু এতিয়া দিন বাগৰি উৰুকা পাইছিলহে। ইতিমধ্যে গাঁৱৰ মানুহখিনিয়ে মাঘ বিহু বুলি পথাৰত বিহুঘৰ সাজিছিলে। এতিয়া উৰুকাৰ ৰাতি পথাৰত একদম খানাৰ যা যোগাৰ চলি আছিল। কোনোবাই যদি গানৰ তালে তালে নাচিছে, আকৌ কোনোবাই জুইত মাংস পুৰি সোৱাদ লৈ আছে। মিণ্টুহঁতৰ পৰিয়ালটো ইয়াৰ ব্যতিক্ৰম নহয়। বিহুঘৰৰ ভিতৰৰ পৰা মিণ্টুৱে নাচ গান কৰি যেতিয়া বাহিৰলৈ ওলাই আহিলে, তাৰ হঠাৎ পেচাব কৰা লাগিল। আৰু পথাৰখনত বহুত মানুহ থকাৰ বাবে সি চকু ফুৰাই ইফালে সিফালে চাওঁতে তাৰ চকু বাঁহ গছৰে ভৰা এখন জংঘলৰ ফালে পৰিল। সি ভাবিলে যিহেতু ইয়াত বহুত মানুহ, তাতেই পেচাব কৰি অহাটো ভাল হ'ব। সেইবুলি সি বাঁহ গছৰে ভৰা সি জংঘলৰ ফালে আগবাঢ়িলে। আৰু যেতিয়াই সি জংঘলখিনি পাইছিল, তাৰ এটা বিশেষ অনুভৱ হ'ল। আৰু কিবা অচিনাকি শব্দ এটা সি শুনিবলৈ পাইছিল, যেন কোনোবা সৰু পোৱালীয়ে কান্দি আছে। সি এইবোৰ কথা মন নিদি সি পেচাব কৰি যাবলৈ ওলাইছিল। আৰু যেতিয়াই যাবলৈ ওলাইছিল, তেতিয়াই সি আগতে শুনা সেই শব্দটো আৰু তীব্ৰ হ'ব ধৰিছিল। আৰু লগতে এতিয়া মাইকী মানুহ এজনীৰ মাতো সি শুনিবলৈ পাইছিল। সি আকৌ ঘূৰি জংঘলৰ ফালে চালে। তাৰ মনটোৱে বাৰে বাৰে তাক কৈছিলে যে নাযাবি। আৰু সেই মুহূৰ্তত তাৰ কি হৈ গৈছিল সি নিজেই নাজানে। সি জংঘলৰ ফালে আগবাঢ়িব ল'লে। যেতিয়াই সি দুখোজমান বাঁহগছৰ ফালে ল'লে, তেতিয়াই বাঁহগছবোৰ লাহে লাহে হিলিবলৈ লৈছিল। সি এইটোও লক্ষ্য কৰিছিল যে বাঁহগছখিনি অলপ অলপ হিলিছে, কিন্তু তথাপিও সি আগবাঢ়িলে। সি আগবাঢ়ি গৈ গৈ বাঁহগছৰ মাজভাগ পালেগৈ। আৰু লাহে লাহে ওচৰৰ চাউণ্ড বক্সৰো শব্দ তাৰ কাণত পৰা বন্ধ হ'ল। মাত্ৰ বাজি আছিল যদি সেই সৰু পোৱালিটোৱে কান্দা শব্দ। এতিয়া সি আৰু দুখোজমান দিওঁতে কোনোবা এজনী মাইকী মানুহ চলি মেলি তাৰ ওচৰতে যোৱা যেন সি অনুভৱ কৰিলে। সি কৈ উঠিল, কোন হয়? আৰু সেইফালৰ পৰা মাত, তই ইয়াত কেলে আহিছ? যা গৈ এপা। আৰু তেতিয়া তাৰ অশান্ত মনটো শান্ত হ'ল। আৰু পটককৈ সি ধ্যান দিলে যে সি বাঁহ গছৰে ভৰা জংঘলৰ মাজত আছে। সি আচৰিত হৈ গ'ল যে মই ইয়ালৈ পেচাব কৰিবলৈ আহিছিলোঁ, মাজত কেনেকে সোমালো। সি মানে তাৰ লগত কি হ'ল, কেতিয়া হ'ল, কেনেকে হ'ল একোৱেই গম নাপালে। সি এতিয়া বহুত ভয় খাব ধৰিলে। আৰু লগে লগে সেই জংঘলৰ পৰা দৌৰি আহি বাঁহ গছৰ বাহিৰ পালেহি। আৰু যেতিয়াই সি বাহিৰ পালে, তেতিয়াই বাঁহ গছবোৰ হিলাও বন্ধ হৈ গৈছিল। সি এইটো কথা আচৰিত পালে যে সি মাত্ৰ ইয়াত পেচাব কৰিবলৈ আহিছিল। কেনেকৈ ইয়াৰ ভিতৰত সোমাই গ'ল সি নিজেও নাজানে। আৰু সেই মানুহজনী বা পোৱালটো আচলতে আছিল কোন? কোনে তাৰ লগত কথা পাতিলে? কোনে তাক তাৰ পৰা খেদি পঠালে? সেই উৰুকাৰ ৰাতিটো তাৰ জীৱনৰ আটাইতকৈ ভয়ানক ৰাতি আছিল, যাক সি কেতিয়াও পাহৰিব নোৱাৰে। আৰু এতিয়াও সি গাঁৱলৈ গ'লে সেই হাবিখনৰ ফালে যাবলৈকো ভয় কৰে। কথাতে কয় নহয়, এবাৰ সাপে খুটিলে কিছুলৈকো ভয়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।